গাইছে দাদা এজনৰ ঘৰত যে সোমোৱা বুলি কৈছিলোঁ, আকৌ মানে আমি শিৱসাগৰৰ পৰা ঘূৰি আহি পেলাই এইটো সোমোৱা ভিডিঅ' হয়। মানে সিদিনা যাওঁতে আমাক কৈছিল যে আকৌ এবাৰ ঘৰত যাওঁতে সোমাই যাবা। গতিকে আজি আমি ঘৰত যাবৰ কাৰণে আহিছোঁ। এতিয়া এবাৰ মাত দি পেলাই যাওঁ বুলি ভাবিছোঁ। অলপ মানে খাদ্যৰো যোগান ধৰিছে আমাৰ কাৰণে। সিদিনা আমি সোমাওঁতে অলপমান আতনি হ'ল, কাৰণ আমি যাই পাব লাগে সোনকালে। গতিকে আকৌ সোমালোঁ আৰু আজি। এইটো মোৰ লগত মন আছে। মানুহজনে কথাবিলাক পাহৰিছে, সেইকাৰণে মনত কিবা সুধি আছে। মানে মানুহজনৰ অলপমান স্মৃতি শক্তিটো কমিছে। মায়ের নাম সাফিজা, তারপর নাম মকবুল। হ্যাঁ মকবুল বুলি নকয়, মানে মনক চিনি পোৱা নাই, নতুনকৈ দেখছি, সেইকাৰণে অলপমান কাজ চলি কি কথা সুধছি আৰু। যিহেতু আমাৰ ঘৰৰে মানুহ, সেইকাৰণে মানে অলপ খাদ্যৰ যোগান ধৰিছে। আমি ফোন কৰিছিলোঁ যাই থকা বুলি, গতিকে এয়া খাই লওঁ আৰু। দেৰি নকৰি পিছে খায়ে দিওঁ গাইছ, মানে দেৰি হৈছে, 10টা বাজিলে, ঘৰ যাব লাগিবতো। খাই বৈ পেলাই এয়া ঘৰত যাবৰ কাৰণে আকৌ খোজকাঢ়ি যাই আছোঁ। আৰু মন এইফালে পূৰা বিজি, কাৰোবাৰ লগত কথা পাতি। জুবিনদাৰ গান লগাই পেলাই আকৌ ঘৰমুৱা হৈছোঁ আৰু এয়া। আৰু বেছি নাই, নাৰিকলী মন্দিৰ পাইছোঁ। ঘৰ পাবৰ কাৰণে আৰু 2 কিলোমিটাৰ ধৰি লওক আৰু। গতিকে শিৱসাগৰৰ ভিডিঅ'কেইটা চাই কেনে পালে কমেণ্ট কৰিব নাপাহৰিব।